Hey guys, welcome back to my channel. So guys, আজি হাম আমি দেখাই দি আছো ৰব। এয়া মানে আম জ্বলা পচলা। তো ভিডিওটো চাই থাকক শেষলৈকে। তো বলক এতিয়া আমকেইটা ধু আৰু ধুনীয়াকৈ কুটি লওঁ। তো এতিয়া আমি আমকেইটা ধুই লওঁ ধুনীয়াকৈ, অলপ লেতেৰা হৈ আছে। আৰু এইটো হ'ল কুলি বাদাম, মানে আমাৰ ইয়াত কুলি বাদাম বুলি কয়। মানে অৰিজিনেলি এইটো মানে বেমাৰ আৰু কোনো কুলি চুলি নাপাদে, এইটো বেমাৰ এটা, ঠিক আছে। বঢ়িয়াকৈ এটা ধুই ল'ম। এইটো ছিজনৰ এইটো আম জ্বলা পচলা ফাৰ্ষ্ট আম জ্বলা পচলা খাম এইটো ছিজনত। তো এইখন কলপাত কাটি আনিলোঁ, কলপাততে খাম। এতিয়া কলপাতখন ধুনীয়াকৈ ধুই লওঁ। তো এতিয়া আমকেইটা লৈ আহিলোঁ আৰু এতিয়া কুটিম। এতিয়া আমি মানে আমৰ বাকলিটো চেলাই আছোঁ, চেলাই আছে অৰূপে, কিন্তু কেমেৰাত উঠিব লাজ কৰে, সেইকাৰণে তাক দেখুওৱা নাই আৰু। দেখাই দিম নেকি অৰূপ? নালাগে, ইমান লাজ। ভালকৈ চেলাবি হা অৰূপ। ইমান দেখাই দে অৰূপ, কিয় ইমান লাজ কৰি আছা? নালাগে। বাবু পুৰা আম খায়ে আছে। বাবু কেনে হ'ল আম তোৰ? টেঙা না মিঠা? মিঠা সঁচাই নেকি? মিঠা আম। এতিয়া আমাৰ এইটো কুলি পাদা আমটো, কুলি পাদি পুৰা পকাই থৈ গৈছে। হয়নে ৰূপ? অ' বৌ কেনে লাগছে কুলি পাদা আমটো খাই? ভাল লাগছে? তেত একো ভাল লগা নাই। ইফালে চা, লাজকে কৰি আছা। টেঙা মিঠা লাগে, বঢ়িয়া। তো ফ্ৰেণ্ডছ, আমি মানে আমকেইটা বেলেগৰ গছৰ পৰা পাৰি আনিছোঁ আৰু কিছুমান তলত সৰিও আছিল। অৰূপে আনিছে চবকেইটা, হয়নে ৰূপ? অৰূপে আনিছে। আম জ্বলা পচলা খাবি না? খাবি? পুৰা খাওঁ খাওঁ লাগি আছে, জিভাৰ পানী পৰি আছে নেকি? হা কৈ দে, জিভাৰ পানী পৰি আছে, কৈ দে। লাজ কৰি আছা? জিভাৰ পানী পৰি আছে বুলি কৈ দে একবাৰ। জিভাৰ তলত বোলে বানপানী হৈ গৈছে। তো ফাইনেলি অৰূপক অলপ দেখাই দিলো আৰু। অৰূপ চাই দে এইফালে একবাৰ, বঢ়িয়া। হাই কৈ দে, হাই। অৰূপে পুৰা ব্যস্ত হৈ আছে। মই আৰামছে খাম আৰু আজি বহি বহি, একো নকৰো। তো আমাৰ আমৰ মানে বাকলি চেলোৱা হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ ৰুকি দিম। তো এতিয়া আৰু এবাৰ আমকেইটা ধুই দিওঁ আৰু। কোনে একো কাম কৰা নাই? অৰূপ দাদাই একো কাম কৰা নাই ন? আম কোনে চেলাইছো? মই চেলাইছো ন? কুলি পাদা আমটো এক্সট্ৰা। তো এতিয়া আমি আমটো ৰুকো আৰু। তো আমাৰ এয়া কুটা কাম হৈ গ'ল, মানে ৰোকা কাম হৈ গ'ল। এতিয়া জ্বলা দিম, এয়া নিমখ
নিমখ দিম আৰু এই চৌদা নিমখ জ্বলা পুৰা সানিম আৰু এতিয়া খৰচ জ্বলা পুৰা জ্বলা আছে তাৰপিছত হাতখন ধুই লওঁ আগতে হাতখন লেতেৰা হৈ আছে হাতখন ধুই লওঁ তো এতিয়া বিলাই বিলাই দিওঁ আৰু চবকে কিমান দিম হ'ব ফাৰ্ষ্ট কমকৈ দি লওঁ তাৰপিছত আৰু দিম ফাৰ্ষ্ট মিলাই লওঁ এই গৰুটো অলপ বেছিকৈ দিব গৰুটোৱে বহুখিনি কাম কৰিছে বেছি অ'কে তো এতিয়া খাওঁ আৰু লোভ লাগিছে নেকি বাবু কেনেকুৱা বঢ়িয়া মিঠা বুলি কৈছিলি টেঙা বিৰাট টেঙা বাবুক সোধাটো মিঠা বুলি কৈছিল সি খাওঁতো মিঠাই কিজানি চলা আসছে না চলা আসছে চলা আধা খাই পেলছা দি কেনেকৈ খাম এতিয়া তো ফ্ৰেণ্ডছ ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি আশা থাকিল আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো লাভ ইউ অল বাই বাই